হাই গাইজ গুড মৰ্ণিং আৰু এয়া ৰাতিপুৱা আপোনাৰ পাৰ্চেল এটা খুলিছোঁ আপোনাৰ ফ্লিপকাৰ্টৰ ডেলিভাৰী দিবলৈ আহিছিলে পাৰ্চেলটো আপোনালোকক দেখাওঁ কি অৰ্ডাৰ দিছোঁ কিবা কম টকাত আপোনাৰ 300 টকাত এটা পাৰ্চেল গাড়ীখনৰ এটা বস্তু আনিছিলোঁ চাওক আৰু এইটো চাওকচোন ভিডিঅ'টো ইয়াত লগাম বুলি ভাবিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এই ভিডিঅ'টো উপভোগ কৰক হৈ গ'ল বেক চাইডে এতিয়া আপোনাৰ ইয়াত লগাই দিব বিচাৰিছোঁ অতি সুন্দৰ লাগিছে চাব পাৰে ধুনীয়া লাগিছে আৰু ইয়াৰ আঁতৰি ঘৰ পেণ্ডেলৰ কিছু কাম সহায় কৰি দিছোঁ মানে অলপ কাম লাগি দিছোঁ তাকে দেখাইছোঁ আপোনালোকক চাওক ইমানখিনিলৈকে কৰিছোঁ আৰু কেনেকুৱা হৈছে জনাব কমেণ্ট কৰি মেহেন্দি লাগিব বুলি কৈছে এই মেহেন্দি অনুষ্ঠান गोहरी बना रहा है गहरी नहीं गाहरी गाहरी विश्वका की बोले कय गोहरी ने गाहरी पक पक अब पक पक बना रहा है हम लोग का ये बांस से बम्बू से सफा कर रहा है আৰু এয়া গাহৰি সফা কৰা হৈ গ'ল আপোনালোকে চাব পাৰে এয়া আঁতৰি ঘৰ আজি ৰিচিপশ্যন দিছে ৰিচিপশ্যন খাবলৈ আহিছোঁ আৰু অহা কাইলৈ ঘৰ উঠিব যাব ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ভিডিঅ'টো উপভোগ কৰক আপোনালোকৰ ছোৱালী আপোনালোকৰ ঘৰলৈ আহিছে আকৌ ৰাস্তা এটা দিছে সন্মানটোহে ৰাখিছে কেই নম্বৰ বাৰু বিয়াখন বাৰু এখন 2-3 নম্বৰ হৈছিলে আৰু আনিব নে জীৱনত বিয়া পাতিব নি ভাবিছো তাকে ভাবিছো বহুত থাকোঁ দেই মোৰ নেলাগে আৰু চাউল ৰৈ থাকা দৰা তাত অ পকা বিলাহী বাহিৰে ৰবাত অ পকা বিলাহী ৰৈ থাকা দৰা তাত কি কৈছাই মোলৈ কলি জানে খাবা জামা জনি দূৰণিলৈ
ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আজিলৈ সকলোকে বাই বাই।